হাই বন্ধুসকল, মোৰ আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া গুৰিজান গাঁৱত। তিনিচুকীয়াৰ পৰা প্ৰায় 12-13 কিলোমিটাৰমান ৰাস্তা। গাঁওখনৰ নাম গুৰিজান নতুন গাঁও। ইয়াতে এখন বিল আছে, বিলখনৰ নাম হৈছে মাগুৰী বিল। আৰু এই বিলখন চৰাই চিৰিকটিৰ বাবে বিখ্যাত। বহুত বাহিৰৰ পৰা মানুহ আহে, ষ্টুডেণ্টবোৰ আহে PhD কৰিবৰ কাৰণে, ফৰেনাৰ টুৰিষ্টবোৰ ইয়ালৈকে আহে। ইয়াৰ কাষতে এখন ৰিজৰ্ট আছে। মই অলপ দিনৰ আগত ভিডিঅ' এটা বনাইছিলোঁ, কাঠেৰে বনোৱা এখন ৰিজৰ্ট। বহুত ভাল পৰিৱেশ এটা। সেইখন এতিয়ালৈকে উদ্বোধনী হোৱা নাই। জানুৱাৰী মানত সেইখন উদ্বোধনী হ'ব। আপোনালোকে তাতে থকাৰো ব্যৱস্থা কৰি ল'ব পাৰিব ধুনীয়াকৈ। আৰু ইয়াৰ পৰা বাগজানলৈ বেছি দূৰ নহয়, মাত্ৰ 3 কিলোমিটাৰ। বাগজানৰ যোনটো অঞ্চলত জ্বলিছিলে সেই অঞ্চলটো মাত্ৰ ইয়াৰ পৰা 3 কিলোমিটাৰ। এইটো আপোনালোকে মোৰ আগৰ ভিডিঅ'ত বাগজানৰ জ্বলা দেখাডোখৰ ভালকৈ চাইছে। ইয়াত মানে ইমানেই ধুনীয়া এটা পৰিস্থিতি, আপোনালোকৰ চাই ভাল লাগিব। আহক, আপোনালোকৰ মনবোৰ যদি বেয়া হৈ আছে ভাল লাগিব। ভাল পৰিৱেশ, ঠাণ্ডা এটা পৰিৱেশ, ঠাণ্ডাময় পৰিৱেশ। ইয়াৰ ৰিজৰ্ট বহুত ভাল ৰিজৰ্ট আছে, বনাই আছে। আপোনাৰ ফেৰীৰ ওপৰত থকা ৰিজৰ্টো ইয়াতে দেখা পাব। আপোনালোকে ফেৰীত যদি পাৰ্টি কৰোঁ বুলি ভাবে তাৰো পাৰ্টি কৰিব পাৰিব। ফেৰীত পাৰ্টি কৰিবৰ কাৰণে মোৰ এটা ভিডিঅ' আছে, আপোনাৰ নেক্সট ভিডিঅ'ত মই ফেৰীৰ ভিডিঅ'টো দিম। এইখনেই হৈছে, ইয়াতে মানে চৰাই চিৰিকটিবিলাক আহে পৰেহি এইটো অঞ্চলটোৰ ভিতৰতে। বহুত ভাল লগা এটা পৰিৱেশ। আপোনালোকৰ কাৰণে এইটো ভিডিঅ' এটা বনালোঁ। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে, ভিডিঅ'টো শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো আগবঢ়াই দিব।